নমস্কাৰ বন্ধুসকল, আইএছ ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সোণোৱাল কছাৰীসকলৰ বিষয়ে কেইটামান প্ৰশ্ন। কিবা ভুল হ'লে শুধৰাই দিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী গামোচাখনক কি বোলে? উত্তৰ, সোণোৱালী বোলে। ২ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী গামোচাখনত কেইডাল পাৰি থাকে? উত্তৰ, 14ডাল। ৩ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী গামোচাখনৰ ৰং কি? উত্তৰ, হালধীয়া। ৪ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী ডেকাসকলে পিন্ধা চোলাটোৰ নাম কি? উত্তৰ, গাতুং চোলা। ৫ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী ডেকাসকলে পিন্ধা চোলাটোত কেইটা বুটাম থাকে? উত্তৰ, 14টা। ৬ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰী গামোচাখনৰ 14টা পাৰি আৰু চোলাটোৰ 14টা বুটামে কি বুজায়? উত্তৰ, 14 বংশৰ কথা বুজায়। ৭ নম্বৰ প্ৰশ্ন, সোণোৱাল কছাৰীসকলে চাৰিমুঠি জীৱৰ নিষ্ঠাৰ পাবৰ বাবে কি পূজা কৰে? উত্তৰ, খ্ৰিং খ্ৰিং বাইথ পূজা। ৮ নম্বৰ প্ৰশ্ন, বাইথ পূজাৰ মূল আৰাধ্য দেৱতাজনৰ নাম কি? উত্তৰ, খ্ৰিং ৰজা। ৯ নম্বৰ প্ৰশ্ন, অসমৰ মূল বাইথ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ, ডাঙৰি বৰপথাৰ। ১০ নম্বৰ প্ৰশ্ন, বাইথ মন্দিৰত কেইটা খুঁটা থাকে? উত্তৰ, 21টা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।